নমস্কাৰ, মোৰ আজি নতুন ভিডিঅ' এটিলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ ওলাইছোঁ মাছৰ টেঙা। কেৰাহীখন পাতি দিলোঁ। তেলটো মই আগতে দি থৈছিলোঁ কাৰণ মাছটো ভাজি লৈছোঁ। ইয়াতে মই দিব ওলাইছোঁ কেইটামান মিঠি গুটি, কেইটামান শুকান জলকীয়া দিম, লৰাই দিব ওলাইছোঁ। এতিয়া এইখিনি অকণমান লৰাই দিছোঁ, অকণমান সময় ঢাকনিখন লগাই দিছোঁ। এতিয়া দিবলৈ ওলাইছোঁ কাটি থোৱা বিলাহীখিনি। এইখিনি অকণ লৰাই দিওঁ। এতিয়া মই ইয়াত অলপ ৰং দি দিছোঁ। বিলাহীখিনি গলিবলৈ অকণমান চেনি দি দিছোঁ। এতিয়া মই ইয়াত নিমখ দিছোঁ। কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ। এতিয়া মই ঢাকনিখন আকৌ এবাৰ দি দিছোঁ, লৰাই দিবলৈ। অকণমান গেছটো কমাই দিছোঁ। এতিয়া মই এইখিনি অকণমান লৰাই দিছোঁ। এতিয়া মই ভাজি থোৱা মাছখিনি দি দিছোঁ। অকণমান চাৰিখন আঁতৰি পানী দি দিছোঁ। এতিয়া মই কাষতে উতলাই লোৱা পানীখিনি দি দিছোঁ। পানীখন আঁতৰাই দিছোঁ। এতিয়া কাটি থোৱা মান ধনিয়াৰ পাত কেইটামান দি দিছোঁ। এয়া হৈ গ'ল আমাৰ মাছৰ ৰেচিপি। আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।